এইখিনিতে দিবলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ বাৰ্তা। ৰাজ্যখনত সংঘটিত নাৰী সৰবৰাহ ঘটনাসমূহক লৈ কঠোৰ হৈ পৰিছে অসম আৰক্ষী বিভাগ। নাৰী সৰবৰাহৰ এই দুষ্ট চক্ৰসমূহক উৎখাত কৰিবলৈ অসম আৰক্ষীয়ে জোৰদাৰভাৱে চলাইছে অভিযান। এই ক্ষেত্ৰত সমগ্ৰ ৰাজ্যখনত চোকা দৃষ্টি ৰাখিছে আৰক্ষী বাহিনীয়ে। পুলিচ আহিলে আদি চাহৰ লগত বিস্কুটৰ ঠাইত পুলিচ চাবি ঐ দিন আজিনো অপৰাধীক চাহ খুৱাই ধৰিছ হয় হেও আছিল নে মজা আছিল তা এ মজা কেকে মোহনৰ জৰিটো মানে তামাম জৰি আছে জৰি মানে যেতিয়া মোহনে কয় ও দিন বেঙেনা দিছো যেন বাংলা মাষ্টাৰ আহি গেলি তই কেকে ছাৰ ক'ত সন্মুখত আছো মই খবৰ লৈ আছে কেকে চাওঁ মৰম চেনেহ বিলাক নাবাঢ়িল আৰু খবৰ আছে অ মোহন কিয় নাথাকিব আছেতো তেতিয়াহ'লে বেগটো দুখ পালে নেকি ন ছাৰ গলে নেকি নাই বেছিকে লাগিল It was me. আরে
মোহন আরে ঐ দিন দিন আই মোহন এজনী এজনীকে আই ঐ এইটো আই ও অ তুমি আগতকে অকণ শকত হৈছা তুমি ক্ষীণাইছা ধাত কেনেকে গম পালা হাগাটোত গম পাইছো তাই কি হাগা ছি এনেকে টিপা মাৰি ধৰে যেন হেই এইটো পাগলটো এইটো আকাৰডাল নাই হাক বুলি কয় হাক ৰচোন কেকেটা ক'ত অ বোলে আও হৰি আও ৰাম আজিৰ পৰা সকলোকে ফুল চুইঙত লগ পাম ঐ কেকেটা আহিবনে নাহে অকমান ইমতিদা কোৱা ও আই হৈ গলি ইংলিছ ভাষা শুনিবা নেকি ইয়া वाह तुम इंग्लिश भी बोल सकते हो এইটো কি ভাষা এই কেকেটা তোৰ লগত অহা নাই নেকি কেকেটা কেকেটা আৰে ভালে কেকেটা ভালে আছে বা বহুত দিনৰ মূৰত দেই বা আপুনি এচাই হৈ গ'ল ও সা আৰে মেডাম কৃষ্ণ কমল খাটনিয়াৰ হয় ৰাইজে কেকে বুলি মাতে ওকে মোৰ ফৰ্মেলিটিজ খিনি কৰি আহোঁ মেডাম আমি একেলগে বছৰ বছৰ কাম কৰা অ কিমান যে আড্ডা মাৰিছিলো ন অ তো কিবা ফাইল পুট আপ কৰিবলৈ হলে মোকে দিয়া আগতে কেকেটাই মোক ধৰিব পৰা নাই নেকি স্বাস্থ্যটোৰ কাৰণে এই কেটমান কি হ'ল কেকেটা দেখোন ভালকে মাতবোল কৰা নাই অ লাজ পোৱা নাই মইতো ভালকে মন দি মাতা নাই এইটো এই এডালৰ কথা বাদ দিয়া এই বইল কণী আনিছো নহয় গৰমে খাই লওঁ বোলা ঠিক আছে দুটা মোৰ ভাগৰকেইটা বেলেগে খাব পাৰিবা হা বলক বলক বইল কণী কথাটো আগতে ক'ব লাগিছে